हेलो दोस्तों वेलकम टू মাজুলী প্ৰাঞ্জল। মই মানে আজি এনেকুৱা এটা জেগাত আহিলোঁ, মানে জেগাখন মানে থাকিয়ে কিবা এটা ভাল লাগে। এয়া মানে এনেকুৱা এখন জেগা মানে আহিলে কিবা এটা ভাল লাগে। মানে আমি এখন মানে কি হয়, আমি মানে এখন দলনি সত্ৰ বুলি কয়, মানে সত্ৰ গাঁওখন আগলৈ আছে, এখন সত্ৰ মানে ৰাস্তাটো যোৱা, মানে এইখন জেগাত আহিলে কিবা এটা ভাল লাগে। আৰু ৰ'দটো মানে এনেকুৱা ৰ'দ ওলাইছেও, মানে থাকিব নোৱাৰা কৰি দিছে ৰ'দটো। লগতে বতাহও মাৰি আছে, সেইটো কাৰণে মোৰ চুলি খোপা বেয়া হৈ গৈছে। মাতৃ ওচৰত আছে, ইফালেও আছে, আৰু পিতেককেইজনো আছে, মানে পিতেক ল'ৰা ছোৱালীকেইটা, মানে গৰু পোৱালিকেইটা, এইকেইটা মানে গৰু পোৱালিকেইটা, লগতে ইজনো গৰু পোৱালিয়ে হয়, গাড়ীখন উঠি থকাটো। আৰু এইকেইটাও বাকী এয়া মানে জেগাটো গোটেই আপোনালোক মই মানে কি হয়, লগৰকেইজনৰ লগত আহি পেলাই মানে এই জেগাবিলাক দেখিছে, ৰাস্তাটো এইটো মানে এইবিলাক গছ গছনি আছে। এয়া মানে এই ছাঁহতে এতিয়া গাড়ীখন থৈছোঁ ছাঁহতে, আৰু এইবিলাক মানে ছাঁহতে আমি বহি মেলি থাকোঁ। আৰু আগত পুল এটা আছে, পুলটোৰ ওপৰত মানে উঠি মেলি থকা হয়, তাতে বহি মেলি থাকোঁ। মানে গোটেই লগৰকেইজন আহিলে মানে কথা চথা পাতি মেলি বহি মেলি থাকোঁ। সেইকাৰণে মানে এইখন জেগা আজি আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আমাৰ জেগাটোকো মানে ডেকা ল'ৰাকেইটা মানে গাঁৱৰ আমাৰ লগৰকেইজন আৰু থকা জেগাটোকো মানে দেখুৱাইছোঁ। আমি মানে এইকণ থাকোঁ, মানে এইকণ জেগাত আমি থাকোঁ। দেখুৱাবলৈ আমাৰ পোৱালিকেইটা, এইকেইটা আমাৰ পোৱালিকেইটাৰ লগত আছে, ওচৰতে আছে, মানে দেখিছে পোৱালিকেইটা। এইকেইটা আমাৰ নহয়, কিন্তু মোৰ নহয়, মানে বেলেগৰ মানে আছে, মানে দেখিছে কি ধুনীয়া লাগিছে। মানে চব এইফালে কঠীয়াও ৰুই মানে পাৰি থৈছে ৰুবলৈ। আৰু মানে আৰু এটা মানে দেখুৱাম চাব, এইজোপা দেখিছে গছজোপা, ইয়াত ডালবিলাক কাটি পেলালে। মানে আমি আকৌ গৰম দিনত আহিলে ইয়াতে মানে এইবিলাক যে জানলা নিচিনাকৈ বনাই লৈ যাম, তাৰ ওপৰত শুই মেলি বহি মেলি থাকোঁ না, তেনেকৈ মানে পাই মেলি নহয়, এতিয়া ডালবিলাক কাটি পেলালে, মানুহ ঘৰে কাটি পেলালে। মানে ইয়াতো থাকোঁ বহি মেলি ওপৰতে, মানে গোটেই ল'ৰা সোপা আহিলৈ আৰু মানে গাঁও ইয়াতে বহি মেলি মানে ভালকৈ মানে জিৰাই মেলি ঠাণ্ডা পৰিলেহে ঘৰত মানে যাওঁ। এতিয়া দেখিছে নিশ্চয় কি ধুনীয়া বতাহ মাৰিছে, মানে থাকি কি ভাল লাগি গৈছে, চুলিকেইডাল উৰি গৈছে লগতে মোৰ, মানে কিবা এটা ভাল লাগে। লগত দেখিছে এইটো এটা কি আছিল, নামটো নকওঁ, ইয়াৰ নামটো ক'লে হৈ গ'ল আৰু খতম, এই খতম हो गया, खत्म खलास। नाम क्या है बोलो भाई? মোৰ নাম প্ৰশান্ত ভৰালী। শুনিলে মানে এইটো আমাৰ গাঁৱৰ এইটো এটা পোৱালি, গাঁৱৰে পোৱালি, মানে গাঁৱৰ পোৱালি মোতকৈ বহুত গুণ সৰু। এইটো 14-13 মান হৈছে, দেখিবলৈ ইমান ডাঙৰ। মানে এইজোপা গছজোপা 14-15 নাই, চৰি 19 বছৰ হ'ল বুলি কৈছে, 19 বছৰ, মোতকৈ 3 বছৰে সৰু। এয়া মানে কিবা এটা ভাল লাগে। আজি মানে ইমান ভিডিঅ'টো দীঘল নকৰোঁ, অকণমান মানে এনেই দেখুৱাই ভিডিঅ'টো হয় বুলি মানে কৈ আহিলোঁ। শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি নামি আহে গধূলি। এয়া আপোনালোকক ফাইনেলি মই চব দেখুৱাই দিলোঁৱে, মানে কেনেকুৱা কি ৰাস্তাটো। আৰু আমি আজি ভিডিঅ' দীঘল নকৰোঁ, মানে ইমানতে সামৰণি মাৰিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, মানে ভিডিঅ' ধামাকা বজাই দিব। আজিলৈ হ'ব, বাই, টাটা।